কি জানা ধুনু, প্ৰতিটো নিশা উজাগৰে থাক বিৰহৰ সপোন দেখি দেখি, আৰু নিগৰি আহে দুচকুৰ চকু। মনতে ভাবোঁ তুমি লগা দিনবোৰ যেন এতিয়া কিবা অস্বস্তিকৰ জীৱন, নিসংগতাই যেন জীৱনৰ লগৰী। বাৰে প্ৰতি চাওঁ ফোনটো, তুমি জানোছা সুধিছা মোক শুন কি কৰি আছা, ভাত খালানে বুলি এবাৰ। কিন্তু যেতিয়া তোমাৰ এটা মেছেজ দেখা নাপাওঁ তেতিয়া বহুত বেয়া লাগে মনটো। ধুনু, তোমাৰ কইনাৰ সাজত একপি ফটো দিবা দেই মোক। তোমাৰ শিৰত সেন্দুৰ লোৱা সেই ফটোখন চাবলৈ বহুত অপেক্ষা কৰি ৰওঁ। মোৰ যে কিমান ভাল লাগিব ধুনু, সেইদিনা তোমাৰ জীৱনলৈ নতুন এজন আলহী আহিব। তুমি বৰপিয়া পাৰি দিবা, কলৰ তলত আই মাতৃসকলে হিয়া উজাৰি উৰুলি দিব আৰু বিয়ানাম গাব নতুন সাজেৰে নতুন হৈ, মাহ হালধি সানি। তুমি ন কইনা হ'বা আৰু মই গদা পানী হৈ আলেঙে আলেঙে তোমাক দূৰণিৰ পৰা জুমি জুমি চাই হেঁপাহ পলোৱা মধু। বৰ বিষাদেৰে ভৰা মুহূৰ্ত হ'ব মোৰ বাবে সেই সময়। তুমি হাঁহিবা আৰু মই কান্দিম। চাবা আকৌ প্ৰস্তুতিবোৰ কিন্তু ভংগ নকৰিবা অ ধুনু। মনত পৰিবনে হোমৰ গুৰিত যেতিয়া নতুন স্বামীৰূপে তোমাক কপালত সেন্দুৰ পিন্ধোৱা মুহূৰ্ত, সেই যে মই দিয়া তোমাৰ কপালত সেন্দুৰকণৰ কথা। হ'ব দিয়া, তুমি ভালে কুশলে থাকিবা। মই তোমাৰ বাবে গোটেই জীৱনটো অপেক্ষা কৰি ৰ'ম ধুনু। মন্দিৰৰ দুৱাৰ দলিয়ে দলিয়ে সেৱালুম, যাতে তুমি সুখী হৈ থাকিব। তোমাক চাবলৈ যাব নোৱাৰিম চাগে অ ধুনু, মাথো অপেক্ষা কৰিম। কইনাৰ সাজত তোমাক চাবলৈ এখন ফটো পঠোৱাৰ ব্যৱস্থা কৰিবা অ ধুনু। মোৰ হয়তো শেষ অপেক্ষা হ'ব তোমাৰ বাবে।